আমালোকৰ জীৱনত কিছুমান এনে মানুহৰ স্মৃতি থাকে যিবিলাক মানে মানুহ অলপ সময়ৰ কাৰণে আমালোকৰ লাইফত আহে, কিন্তু অলপ সময়ৰ কাৰণে আহিলেও সেই সময়খিনি সেই মানুহজন মোৰ লগত বা আপোনাৰ লগত থাকে, যাৰ লগতে থাকে, সেই সময়খিনি এনে মধুৰ কৰি পেলায় যে আপুনি মানে তাৰ সেই কেইদিনৰ স্মৃতি, কেইদিনৰ কথা, কেইদিনৰ ব্যৱহাৰ ভুলাৰ কাৰণে হাজাৰ বছৰ যদি আপোনাক দিয়া হয় তেতিয়াহ'লেও আপুনি মানে তাক ভুলিব নোৱাৰিব। আৰু তাক যিমান পাহৰিব মানে চেষ্টা কৰিব সিমানেই দুখ পাব। কিন্তু আচলতে সেই মানুহবিলাক গোটেই লাইফ থকাৰ কাৰণে অহা নাছিল, কেৱল আপোনালোকৰ লগত মজা ফূৰ্তি কৰাৰ কাৰণে আহিছিল। কিন্তু আপুনিতো তেওঁৰ সেই মজা ফূৰ্তিক ভাল পোৱা বা মৰম বুলি ভাবি লৈছে। এতিয়া মানে মৰিলে আপুনি মৰিব, কাৰণ আপুনি যিহেতু তাৰ স্মৃতিবিলাক ভুলিব মানে পাহৰিব পৰা নাই, সেইকাৰণে মৰিলে আপুনি মৰিব। সেইকাৰণে কোনোবাৰ লগত এনেকৈও মানে জৰাই নাযাব যে তাক ভুলাটোৱে অসম্ভৱ হৈ পৰে। কাৰণ যদি আপুনি তাক ভুলিব নোৱাৰে, এনে কোনো মানুহৰ ওপৰত এনেকৈ বিশ্বাস নকৰিব, এনেকৈ ভাল নাপাব যাতে তাক পাহৰিবলৈ আপোনাৰ জীৱনটো নষ্ট হৈ যায়। আপুনি ভাল পাওক, যিকে ইচ্ছা কৰক, 20% দি কৰক, আৰু বাকী থকা 80% আপুনি নিজৰ ওচৰত ৰাখক, যাতে ভৱিষ্যতত যদি সেই মানুহজন আপোনাক এৰি যায় তেতিয়া যাতে আপোনাৰ কোনো ক্ষতি নহয়, আপোনাৰ কেৰিয়াৰৰ কোনো ক্ষতি নহয়।